অৰুণোদয় আঁচনি আবেদন কৰিবৰ বাবে কি কি নথিপত্ৰ লাগিব। নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিবৰ বাবে আপোনালোকক কি কি নথিপত্ৰৰ দৰকাৰ হ'ব। নম্বৰ 1, আধাৰ কাৰ্ডৰ ফটোকপি। নম্বৰ 2, ৰেচন কাৰ্ডৰ ফটোকপি। নম্বৰ 3, বেংক পাছবুক উইথ আধাৰ লিংক। নম্বৰ 4, পাছপোৰ্ট সাইজ ফটো লগতে মোবাইল নম্বৰ। নম্বৰ 5, আপোনালোকৰ বাসস্থানৰ প্ৰমাণপত্ৰ। এই 5টি ডকুমেণ্ট হ'লে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। তো যথাযথ নথিপত্ৰখিনি যোগাৰ কৰি আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিবৰ বাবে সাজু হৈ থাকক। কাৰণ অৰুণোদয় আঁচনি 4.0 অতি সোনকালে চৰকাৰে মুকলি কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই আগন্তুক দিনত লৈ আহিম।